আৰু এইখন হৈছে গ্ৰন্থমেলা চানমাৰীত থকা আৰু চব ধুনীয়াকৈ সজাইছে বাহিৰতো ধুনীয়াকৈ সজাইছে ভিতৰতো সজাইছে আজি হৈছে আমি গ্ৰন্থমেলা চাবা চানমাৰী গুৱাহাটীত থকা গ্ৰন্থমেলাখন আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম গ্ৰন্থমেলাৰ কিতাপবোৰ কাঁচা বাদাম আৰু এনেকৈ সোমাই আহিলোঁ আমি গ্ৰন্থমেলাৰ ভিতৰত 10 টকাকৈ টিকেট গাইছ আমি টিকেট নেদেখাই আহিছোঁ চিনাকি আছিল কাৰণে চিনাকি থাকিলেহে ভাল আসাম বুক ফেয়াৰ বুলি লিখা আছে ইয়াতে আৰু মানুহ চাওক কিমান মানুহ হৈছে বহুত মানুহ আছে 9 তাৰিখলৈকে আছে আৰু হেলমেট নিপিন্ধিলে যে এক্সিডেণ্ট হয় সেইটো বুজাইছে ইয়াতে এনেকৈ চাওক আৰু এইফালে চব কিতাপে কিতাপ আৰু এই গ্ৰন্থমেলা মানে কিতাপ আৰু চাবৰে সভাঘৰৰ ভিতৰত সোমাই যাওঁ এবাৰ ভাষণ দি আছে তো ইয়াতে পিছত আহিম অলপ দেৰিকৈ আহিম তো আগতে কিতাপবিলাক চাই লওক কি কি কিতাপ আহিছে আৰু অমিক্ৰণ বাঢ়ি গৈছে সেইকাৰণে মাস্ক পিন্ধি থকাটো বিৰাট জৰুৰী আপোনালোকে মাস্ক পৰিধান কৰিহে পাব আৰু আমাৰ এইবিলাখন কিতাপ কিনিব লাগে কিতাপখন চাওঁ এতিয়া কি কিতাপ ফাইনেন্সৰ কিতাপ কিনিব বোলে ইমান কিতাপৰ দোকান আছে কিন্তু ই কিতাপ বিচাৰিয়ে পোৱা নাই এখন কিতাপ কিনিব আহিছে মাত্ৰ এখন কিতাপে বিচাৰি পোৱা নাই ইমান কিতাপ আছে কিতাপৰ দোকান চব কিতাপৰ দোকান এইবিলাক ভাষা প্ৰশাসন মিসডাইৰেক্টেড চিভিলাইজেশ্যনৰ ওপৰত আছে কি বাচ্চা নেকি এইবিলাক চাব হৈছে যে মোটে বদলু ড্ৰয়িং এখন ড্ৰয়িং কৰা ফাইনেন্সৰ কিতাপ কিনিবা ছোৱালী ল'ৰা ছোৱালী ড্ৰয়িঙৰ কিতাপ পাব ইয়াতে মই দেখা দিছোঁ ইয়াতে চিত্ৰ দেখা পাব ধৰণৰ কিতাপ দেখা পাব আৰু প্ৰিয়ংকা চোপ্ৰাৰ বায়'গ্ৰাফিও পাব এখন আৰু আছে বহুত ধৰণৰ ভাল ভাল কিতাপ আছে বৰ আদি জামাল মেকআপ করব বলে এটা কি বলছো দাদা ঠিক আছে তাকে দেখি দেখিবা এতিয়া এনেকৈ কৰিব এক্সাৰচাইজ কৰিব পাৰি এইটো কি বুলি কয় এইটো কিবা বুলি কৈছিল এইটো আৰু এইডাল হৈছে মালিচ দিয়া আপোনালোকে এনেকৈ মালিচ দিব পাৰে এনেকৈ নিজে দিব পাৰে বেলেগক দিব পাৰে কিমান এইটো 60 এবাৰ কালা যাদু চাম আমি কালা যাদু এনে কৈছোঁ গাইছ বগা যাদুৱে হয় আৰু ইয়াতে আয়ুৰ্বেদিকৰ বস্তু পাব আৰু ইয়াতে আচাৰ চাচাৰ পাব এইবিলাক আচাৰ আৰু ইয়াতে ইয়াৰ ভিতৰত মানুহ সোমাই আছে কিন্তু তো গাইছ ইয়াতে আৰু বৰ বেছি তেনেকৈ দেখাবলগীয়া একো নাই আৰু কিতাপেই আছে যোনে যোনে মানে কিতাপ পঢ়ি ভাল পায় চানমাৰীত বুক ফেয়াৰ হৈ আছে 9 তাৰিখলৈকে আছে আপোনালোকে আহিব ইয়াতে আৰু আপোনালোকৰ ভাল লগা কিতাপ আপুনি লৈ যাব ইয়াৰ পৰা আজিৰ ভিডিঅ'টো এইখিনি এণ্ডিং কৰি দিওঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল হৈছে প্লিজ লাইক এটা কৰি দিব বাই বাই